हाई फ्रेंड नमस्कार मैं अंजित और ओटीएम फार्मिंग आपलोक स्वागतम जानाइछो। आजिर भिडिओ इंटरेस्टिंग हबो कियनो आज मैं आपलोকৰ कमेन्टर उत्तर दिम। सो आपलोকক अनुरोध जानाइछो भिडिओ सम्पूर्ण चाबोलै। इयात आपुनि पाबो आपलोকৰ जानिबलगिया कथाসমূह भोट जलकिया खेतिर विषये। सो आहक भिडिओ आरम्भ करूँ। मैं आजिर कमेन्टो लैसो मोर भिडिओ भोट जलकिया रोगर परा रक्षा पाबर कारण 100% जैविक समाधाনৰ পৰা। পোনপ্ৰথমে कमेन्टो लैसो सेंकाई। তেওঁ কৈছে सर आई नीड द सीड्स ऑफ दिस चिल्ली हेल्प मी प्लीज। যদি আপুনি सीड ল'ব বিচাৰিছে তেন্তে एमेजन বা फ्लिपकार्टर পৰা লৈ ল'ব পাৰিব। মোৰ বৰ্তমান ষ্টক শেষ হৈছে। মিন্টু আহমেদ दादा नीम ऑयल तो पानी लगत किमान ml के दिबो परा हबो। आपुनी 4 चामच नीम ऑयलर सहिते 2 चामच लिक्विड 5 लिटर पानी मिक्स करी स्प्रे करिबो पारिबो। जितेंद्र सक्सेना गुड वीडियो हाउ टू गेट हाइब्रिड सीड ऑफ भोट जलकिया प्लीज रिप्लाई। पुन प्रथमे धन्यवाद महाशय आपनाक। आपुनी जिकुनो बीज बिक्री करा दुकानत बा केविके सेंटर पाई जाबो। যদি নেপায় তেন্তে আপুনি অনলাইন অৰ্ডাৰ কৰিব পাৰিব। বন্তি বৰা দাদা মোৰ জলকীয়া গছজোপা বহুত ডাঙৰ হৈছে কিন্তু এতিয়ালৈকে এটাও লগা নাই আৰু মাজত অলপ অলপ ফুল ফলে আকৌ খৰি যায়। কিবা উপায় আছে যদি দিবাচোন। চিন্তা কৰিব নালাগে জলকীয়া হ'ব। আপুনি ফসফৰাছ আৰু পটাছিয়াম এই দুটা খাৰ দিয়া ব্যৱস্থা কৰক। नव संजीवनी आसाम अपना भिडिओ तो चालू एटा गतानुगतिक भिडिओ आपुनी अदरकारी भावे बेसी इंग्राजी शब्द व्यवहार करिছে। पोनप्रथमे महाशय आपना धन्यवाद जनाइছো कियनो मोर भिडिओ आपुनी गुरुत्वपूर्ण भावे चाले और एटा पॉइंट दिले। गतिके महाशय इंग्राजी शब्द एटा इंटरनेशनल शब्द गतिके एटू भिडिओ यूज कराटो एकु डाঙर कथा बुली मैं नेभाबो। যদি কোনোবাই বুজি নাপায় তেনেহলে কমেন্ট কৰিব পাৰে। তথাপিও মই চেষ্টা কৰিম পৰৱৰ্তী দিনৰ ভিডিও সমূহত ইংৰাজী কম ব্যৱহাৰ কৰিবলৈ। ভাগ্য প্ৰসাদ কুৰ্মী দাদা আপোনাৰ ফোন নম্বৰটো পাম নেকি? আপোনাৰ পৰা বহুত কথা জানিব আছে। পাৰিলে তেওঁৰ নম্বৰটো দিছে আৰু কল কৰিব প্লিজ বুলি কৈছে। दादा अपनी नम्बर तो मोर निश्चय पाब मैं डिस्क्रिप्शन दिसो चाई लब। धन्यवाद। बंश्री दास कैसे फल लागिब धरिलेও स्प्रे करिब पारिने? दादा अपनी स्प्रे करिब पारिब। भाइटी किसान अपना कन्टेक्ट नम्बर तो দিব नेकी? मयो खेती करिब बिचारिছো। निश्चय दिम डिस्क्रिप्शनत आछे चाई लब। करुणामय सांस्कृतिक केंद्र दादा जलकिया गछजोपा লাগি লেৰেলি মৰি গৈছে কি দৰব দিম এটা সমাধান দিয়ক। লেৰেল যোৱা গছবোৰ বচোৱা খুবেই টান কিয়নো এতিয়া অসমত বৰষুণ দিয়া সিজন। গতিকে নালাৰ পৰা পানী যোৱা ব্যৱস্থা কৰক আৰু লগতে পানী এজেগা ৰৈ নাথাকে তেনেকা ব্যৱস্থা কৰক। লগতে ট্ৰাইকোডাৰ্মা বা যিকোনো ফাংগিসাইড ব্যৱহাৰ কৰিলে কৰিব পাৰে। গণেশ কলিতা কৈছে মোৰ ভোট জলকীয়া বিলাক येलो হৈ খৰি যায় কিন্তু পুৰত হোৱা নাই ভোট জলকীয়া বিলাক। আপোনাৰ গছটোত খাৰ কম হৈছে খেয়া দিব ব্যৱস্থা কৰক আৰু লগতে পানী বেছি হৈছে মেইনটেইন কৰক। কস্তুৰী সুপ্ৰিয়া শইকীয়া মোৰ জলকীয়া সুপাহি মেলি ফুলুতে হৰি যায় কি কৰিলে ফুলবোৰ ধৰিব জনাবচোন। আপুনি খাৰ দিয়ক স্পেশালি ফসফরাস পটাছিয়াম মাত্ৰা বেছি থকা খাৰ। বেলিমা শ্যাম মোৰ জলকীয়া প্ৰথমতে ঠিকই আছিল কিন্তু পিছত এটা পাতবোৰ খৰি গৈছে আৰু ফুল নুফুলা হ'ল। মই কিন্তু মাজে মাজে নিম অইলটো দিছো। আপোনাৰ গছত খাৰ কম হলে এই প্ৰবলেমটো দেখা দিয়ে। অপূৰ্ব বৈশ্য ট্ৰাইকোডাৰ্মা কেতিয়া কেনেকৈ দিব লাগে ইয়াৰ বিষয়ে মই
অলৰেডি ডিটেইলকৈ ভিডিঅ' এটা দিছোঁ, ডিছক্ৰিপশ্যনত লিংক দি দিম, আপুনি চাই ল'ব। জন এক্কা, মোৰ বাৰীত ভোট জলকীয়া একে প্ৰব্লেম হৈছে, গতিকে পূৰা মেডিচিন জানিব কাৰণে আপোনাৰ নাম্বাৰ পালে ভাল আছিলে। নাম্বাৰ ডিছক্ৰিপশ্যনত দিছোঁ, মহাশয় আপুনি চাই ল'ব। সবিতা সোণাৰী, গুড জব, ধন্যবাদ। কৃষ্ণা গগৈ, মোৰ জলকীয়াবোৰ সৰি গৈছে, কি কৰিব লাগিব দাদা? গছৰ গুৰিত সাৰ দিয়ক আৰু গছৰ ওপৰত ভিটামিন দিয়ক। পূৰ্ণিমা দেহিঙ্গীয়া, দৰৱটো ক'ত পাম? বীজ বিক্ৰী কৰা দোকানত পাব। বনশ্ৰী দাস, মোৰ গছডালত অলৰেডি লিফ কাৰ্ল ভাইৰাছ লাগিছে, ফুলিব লৈছে, এতিয়া কি কৰিম? যিহেতু লিফ কাৰ্ল হৈ যোৱাৰ পাছত গছজোপাক বচাবলৈ খুবেই টান, তাও আপুনি এটা কাম কৰিব পাৰে, ডালবোৰ কাটি পেলাই দিয়ক বা জ্বলাই দিয়ক। বাকী থকা ভাল গছবোৰক পেষ্টিচাইড দিয়া ব্যৱস্থা কৰক। মৃণাল বৈশ্য, মোৰ পাতবোৰ গোটেই লিফ কাৰ্ল হৈ গৈছে, এটাও ভাল পাত নাই, ডাল কাটি দিছোঁ, এতিয়া অলপ অলপ নতুন ডাল ওলাইছে, এতিয়া কি কৰিম? যিহেতু ভাইৰাছৰ পৰা হোৱা লিফ কাৰ্ল ভাল হোৱা খুবেই টান, তথাপিও আপুনি নিম অইল ব্যৱহাৰ কৰিব পাৰে। পাৰিলে গছজোপা উঘালি পেলোৱাটো ভাল, নহ'লে বাকী ভাল থকা ভোট জলকীয়া গছবোৰ বেয়া কৰি পেলাব, মানে লিফ কাৰ্ল হৈ ইহঁতৰো লিফ কাৰ্ল হ'ব। GSDA চেনেল, দাদা মই নতুনকৈ এইবাৰ ৰুইছোঁ, এতিয়ালৈ একো দিয়া নাই, কিবা দিব লাগিব নেকি? ইয়াৰ বিষয়ে মই ডিটেইলকৈ মোৰ চেনেলত কেইবাটাও ভিডিঅ' দিছোঁ, লিংক ডিছক্ৰিপশ্যনত দিছোঁ, আপুনি চাই ল'ব। ফানি ভিডিঅ' জিলি, নিম অইল ক'ত পোৱা যায়? বীজ বিক্ৰী কৰা দোকানত আপুনি পাই যাব। গতিকে ৰাইজসকলে আজিৰ কাৰণে ইমানেই, আৰু লগতে ডিছক্ৰিপশ্যনত ভোট জলকীয়া ৰিলেটেড ভিডিঅ'কেইটাৰ লিংক মই দিছোঁ, আপোনালোকে চাই ল'ব। বন্ধুসকল, এয়া আছিল আপোনালোকৰ কমেণ্টৰ উত্তৰ। আশা ৰাখিছোঁ আপোনালোকে ভাল পাইছে, আৰু যদি ভাল পাইছে তেন্তে লাইক কৰিব, আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব, কিয়নো খেতিৰ বিষয়ে মই মোৰ অভিজ্ঞতা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি ভাল পাওঁ। নেক্সট ভিডিঅ' কি টপিকত জানিব বিচাৰিছে জনাব তলৰ কমেণ্ট বক্সত, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ। জয় আই অসম।